তোমাক এটা বহুপদ দিয়া হৈছে x plus 3 এই বহুপদটোক আন এটা বহুপদ x minus 3 হৈতে পূৰণ কৰিব লাগে এই প্ৰশ্নটো কৰিবলৈ আমি পূৰণৰ বিতৰণ বিধি সহায় ল'ব পাৰো মানে আমি x plus 3 এটা বস্তু বুলি ধৰিব পাৰো আৰু এটোক আমি বিতৰণ বিধিৰ দ্বাৰা এবাৰ x ৰ লগত পূৰণ কৰিব পাৰো ঠিক একেদৰে এবাৰ 3 লগত পূৰণ কৰিব পাৰো মানে এই গুটে x plus 3 এটা বস্তু বুলি ধৰিলো তাক এবাৰ x ৰ লগত পূৰণ কৰিম ঠিক একেদৰে এবাৰ minus 3 লগত পূৰণ কৰিম আহাচোন তেন্তে কৰি যাও প্ৰথম আমি কি লিখিব লাগিব x into হালধীয়া গুটেখিনি মানে x plus 3 ঠিক একেদৰে এবাৰ minus 3 লগত পূৰণ কৰিব লাগিব minus 3 whole into হালধীয়া গুটেখিনি মানে x plus 3 এতিয়া কি কৰিব পাৰি এতিয়া আকৌ পূৰণত বিতৰণ বিধি লগাব লাগিব মানে এবাৰ x ৰ লগত x পূৰণ কৰিব লাগিব প্ৰথমে ঠিক একেদৰে x ৰ লগত 3 পূৰণ কৰিব লাগিব ইয়াতো একে -3 লগত x পূৰণ কৰিব লাগিব একেদৰে -3 লগত 3 পূৰণ কৰিব লাগিব আহাচোন কৰো যদিহে তুমি x ৰ লগত x পূৰণ কৰা তেন্তে x স্কয়াৰ পাবা ঠিক তেনেদৰে তুমি x ৰ লগত যদি +3 পূৰণ কৰা 28x পাবা একেদৰে তুমি -3 লগত x পূৰণ কৰিলে -28x পাবা একেদৰে -3 লগত +3 পূৰণ কৰিলে -9 পাবা এতিয়া চোৱাচোন ইয়া যি দুটা মধ্যম পদ পাইছো মধ্যম পদ দুটা কি পাইছো এটা পাইছো +28x আৰু আনটো পাইছো -28x মানে এই দুটা কটাকটি যাব এটা আনটো লগত কটাকটি যাব তেন্তে আমি ফাইনেল আনসাৰটো কি পালো ফাইনেল আনসাৰটো পাম x স্কয়াৰ -9 এটোৱে আমাৰ উত্তৰ এতিয়া চোৱাচোন এটা প্যাটাৰ্ন দেখিছা নি বাৰু আমি আনসাৰ কি পাইছো x স্কয়াৰ -9 পাইছো দিয়া আছিল কি x plus 3 x minus 3 মানে 3 টো এবাৰ এড কৰিছিলো 3 টো এবাৰ x ৰ পৰা সাবট্ৰেক্ট কৰিছিলো আৰু তাৰ ফলত আনসাৰটো কি পাইছো x into x মানে x স্কয়াৰ পাইছো ঠিক একেদৰে +3 into -3 মানে -9 পাইছো তেন্তে এই ফৰমেটটো সকলোতে ইউজ হ'বনি বা আমি সকলোতে এনেদৰে আনসাৰটো ওলাইছে বুলি ক'ব পাৰিম নি তাৰ বাবে এটা সাধাৰণ ৰূপ এটা কনসিডাৰ কৰো আহাচোন মানে বেসিক্যালি আমি +3 বা -3 নলৈ a বুলি ধৰি লওঁ মানে a যিকোনো সংখ্যা হ'ব পাৰে তেনেকুৱাকে যদি ধৰি লওঁ তেতিয়া কি হ'ব ধৰি লওঁ মই এবাৰ লিখিছো x plus a whole into x minus a ইয়াত যিটো মই a ইউজ কৰিছো সেই ইউজটো যিকোনো সংখ্যা হ'ব পাৰে হেতু 3 হ'ব বুলি কোনো কথা নাই হেতু মেবি 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে যিকোনো সংখ্যা হ'ব পাৰে তেন্তে ইয়াত কি কৰিব লাগিব হেতুৱে বিতৰণ বিধি কনসেপ্টটো ইউজ কৰিব লাগিব মানে x plus a এটা বস্তু বুলি ধৰি লৈ এবাৰ তাক এবাৰ x ৰ লগত পূৰণ কৰিব লাগিব আৰু এবাৰ হে গুটে বস্তুটোক -a লগত পূৰণ কৰিব লাগিব তেন্তে আহাচোন কৰো প্ৰথমে কি কৰিম x into গুটে হালধীয়াখিনি মানে কি x plus a ঠিক একেদৰে এবাৰ -a লগত গুটে হালধীয়াখিনি পূৰণ কৰিম -a into হালধীয়াখিনি মানে x plus a তেন্তে ইয়াত আকৌ বিতৰণ বিধি লগাব লাগিব আকৌ যদি মই ইয়াত বিতৰণ বিধি লগাও এবাৰ x ৰ লগত x পূৰণ কৰিব লাগিব প্ৰথমে ঠিক একেদৰে এবাৰ দ্বিতীয়বাৰ x ৰ লগত a পূৰণ কৰিব লাগিব ঠিক ইটোত কি কৰিব লাগিব এটোত আমি -a লগত x পূৰণ কৰিব লাগিব এবাৰ -a লগত +a পূৰণ কৰিব লাগিব আহাচোন কৰো তেন্তে x ৰ লগত যদি তুমি x পূৰণ কৰা x স্কয়াৰ পাবা ঠিক একেদৰে যদি তুমি x ৰ লগত a পূৰণ কৰা x এ পাবা বেসিক্যালি তাকে তুমি ax হিচাপেও লিখিব পাৰিবা আকৌ দ্বিতীয়টো চোৱাচোন -a লগত যদি তুমি x পূৰণ কৰা -ax পাবা ঠিক একেদৰে -a লগত +a পূৰণ কৰিলে -a স্কয়াৰ পাবা এতিয়া চোৱাচোন ইয়া মধ্যম পদ দুটা চোৱা এটা পাইছো কি পাইছো এটা পাইছো +ax আনটো পাইছো -ax তেন্তে এটা আনটো লগত কটাকটি যাব তেন্তে আমি ফাইনেল উত্তৰটো কি পালো ফাইনেল উত্তৰটো পালো x স্কয়াৰ -a স্কয়াৰ তেন্তে আমি ক'ব পাৰো যে এটা যদি দুটা বহুপদ যদি এটো ফৰমেটত থাকে কোনটো ফৰমেটত x plus a whole into x minus a তেন্তে তাৰ আনসাৰটো কি হ'ব তাৰ আনসাৰটো হ'ব x স্কয়াৰ -a স্কয়াৰ তেন্তে এটো আমি আৰু এক জায়গাত ইউজ কৰি চাও আহাচোন আমাৰ কনসেপ্টটো তেতিয়া ধুনিয়াকে ক্লিয়াৰ হ'ব ধৰি লোৱা মই এটা বহুপদ লৈছো x plus a আৰু আন এটা বহুপদ লৈছো ধৰি লোৱা x minus a
তেন্তে আমি এই নিয়মটো এতিয়া ইউজ কৰিব পাৰোঁনে নোৱাৰোঁ চাওঁ আহা তেন্তে ইয়াত এইটো কি হ'ব মানে নিয়মটো মতে হ'ব লাগে x স্কোৱাৰ প্ৰথমে x স্কোৱাৰ যিহেতু ইয়াত a ভ্যালু হ'ল 10 10 হলে প্ৰথম ফৰ্মুলাটো মতে আমি কি পাইছো -a স্কোৱাৰ মানে -10 স্কোৱাৰ আৰু -10 স্কোৱাৰ মানে হ'ব 100 তেন্তে এইটোৱে হ'ব আমাৰ নিৰ্ণয় উত্তৰ